हेलो बंधुসকল स्वागतम জানাইছো টেক পাপু চেনেলৰ নতুন এটা ভিডিও লৈ বন্ধুসকল আজিৰ এই ভিডিওত আমি আলোচনা কৰিম মোবাইলৰ পাৱাৰ কেটোৰ এটা টিপছৰ বিষয়ে হয় বন্ধুসকল যেতিয়া আপোনাৰ কেতিয়াবা আপোনাৰ মোবাইলৰ পাৱাৰটো অন নোহোৱা হৈছে আৰু সেই সময়তে আপুনি কাৰোবালৈ ইমাৰ্জেন্সি ফোন কৰিব লাগে তেতিয়া আপোনালোকে কি কৰিব আজি এই ভিডিওত জনাম আপোনালোকে যেতিয়া আপোনালোকৰ মোবাইলৰ যেটো এই পাৱাৰ কেটো আছে এই পাৱাৰ কেটো দুবাৰ টিপি দিয়ক আৰু টিপি দিয়াৰ পিছত আপুনি যোনজন মানুহলৈ ফোন কৰিব অৰ্থাৎ যিজন মানুহৰ ফোন কৰা মানুহজনৰ নাম্বাৰটো আপোনাৰ তাত যি বুলি সেভ কৰা আছে সেই নাম্বাৰটো কৈ দিয়ক আৰু অটোমেটিক ডাইৰেক্ট ফোন লাগি গুচি যাব সেই টিপছটোৰ বিষয়ে ভিডিওত আলোচনা কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু এই ভিডিওটোৰ জৰিয়তে আপোনালোকে ভালদৰে জানিব পাৰিব এই মোবাইলৰ পাৱাৰ কেটোনো কেনেকৈ দুবাৰ টিপি পেলাই আপোনালোকে যিকোনো ব্যক্তিলৈ মুখেৰে কৈ দিলে ফোন লাগি যায় ঠিক আছে বন্ধুসকল আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব বন্ধুসকল আপোনালোকে যেটো পাৱাৰ কেটো দুবাৰ দবাই নামটো কৈ দিলে যেটো ফোন লাগি যায় সেই টিপছটো ইউজ কৰিবৰ কাৰণে আপোনালোকে প্লে ষ্টৰৰ পৰা এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব ঠিক আছে আপোনালোকে প্লে ষ্টৰত যাওক প্লে ষ্টৰত গৈ আপোনালোকে সাৰ্চ কৰিব বহুকলাৰ আপোনালোকে যেটো ইয়াত ভয়েস ডায়ালাৰ এই এপ্লিকেশনটো ডাউনলোড কৰিব লাগিব ঠিক আছে মই এটো ডাউনলোড কৰি থৈছো সেইটো আপোনালোকে ডাউনলোড কৰি দিব বন্ধুসকল আপোনালোকে এপ্লিকেশনটো ডাউনলোড কৰাৰ পিছত ইয়াত যেটো মোবাইলৰ পাৱাৰ কেটো দুবাৰ দবাই দিব মই দবাই দিছো আৰু দেখিলে বন্ধুসকল দবাই দিলে গলে আহি গল এটা আপোনালোকে যাৰ নাম কয় ইয়াত সেই মানুহজনলৈ ডাইৰেক্ট ফোন যাব মই এটা কৈ দেখা দিছো জগত আৰু বন্ধুসকল দেখিছে ইতিমধ্যে যাৰ নাম কৈ দিছো তাৰ নাম আহি গৈছে আৰু আপোনালোকে যদি এটা জিম থাকে ডাইৰেক্ট ফোনটো লাগি যাব ঠিক আছে আপোনালোকে এই এপ্লিকেশনটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰি আপোনালোকে যে আপোনালোকে যেটো পাৱাৰ কে আছে পাৱাৰ কেটো দবাই দিয়ে আপোনালোকে যালৈ ফোন লগাব বিচাৰে তেখেতৰ নামটো কৈ দিলে ডাইৰেক্ট এই এপছটোত ফোন লাগি যাব ঠিক আছে বন্ধুসকল আপোনালোকে কৰি চাব পাৰে মই এপছটো লিংক মোৰ ভিডিওটো ডেসক্ৰিপচনত দি দিছো নহলে আপোনালোকে প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব আৰু বন্ধুসকল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব লগতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তলত থকা সেই ৰঙা সাবস্ক্ৰাইব বাটনত ক্লিক কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত ওলোৱা সেই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব